দাদা নমস্কাৰ। নমস্কাৰ। দাদা NRCত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'লনে বাৰু? মই তেনেকুৱা কোনো চাবলৈ যোৱা নাই। আজি ৰাতিপুৱা গৈছিলোঁ, খালি প্ৰকাশ কৰাৰ দিনাখন গ'লোঁ, নাম গ'লোঁ। এতিয়া মোৰ নামটো নাই। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? এই ক্ষেত্ৰত মোৰ কোনো প্ৰতিক্ৰিয়া নাই। মই তাৰ বাবে যে মোৰ নামটো নাহিল তাৰ বাবে মই ধন্যবাদেই দিছোঁ। কাৰণ খুব অশান্তি আছিলোঁ, এতিয়া শান্তি পাইছোঁ। কাৰণ আজি NRC প্ৰকাশ পাবলৈ কওঁতে আজি অসম চুক্তি 35 বছৰ হ'ল। এতিয়া অসম চুক্তি ৰূপায়ণৰ মতেদি চুক্তিৰ মতেদি NRCখন হ'ল। শুদ্ধ অশুদ্ধ মই নাজানো। মই তাৰ বাবে ধন্যবাদ দিছোঁ প্ৰকাশ কৰাৰ কাৰণে। কিন্তু মোৰ নামটো নোহোৱাৰ কাৰণেও মই খুব আন্তৰিক সুখ পাইছোঁ। কাৰণ কিবা এটা টাৰ্গেট পালোঁ। বহিৰাগত হওঁ নহয়, এইটো পিছৰ কথা। অসম চৰকাৰে খেদি দিলে আন্তৰিকতাই মই গাড়ীখনৰ প্ৰথম চিটত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। কিন্তু আপুনি যে সদায় কৈ থাকে যে আপুনি অসমৰ ভূমিপুত্ৰ, কিন্তু এতিয়াতো আপোনাৰতো NRC খুচুৰাটো নামটো নাহিলে আৰু আপুনি কৈ আছে যে গাড়ী আগৰ চিটত যাম বুলি। হয়। এতিয়া আপুনি ইয়াৰ পৰিস্থিতিত কেনেকুৱা ধৰণৰ কি পদক্ষেপ ল'ব আপুনি? মই ভূমিপুত্ৰ বুলি মই দাবীদাৰ নহয়, সেইটো অসম বুৰঞ্জী তথা ভাৰত বুৰঞ্জীয়ে ক'ব। আজি বিধাতাৰ জ্যেষ্ঠ পুত্ৰ হিচাপে অখণ্ড ভাৰতবৰ্ষখন বাংলাদেশ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা গোটেইখিনিয়ে পৰে। গতিকে বাংলাদেশ কালি বহি ফালি গৈছে, ধৰক নিজৰ মাহী আইৰ নিচিনাই বুলিব পাৰি। সদায় যেতিয়া কাজিয়া এখন হৈ থাকে, গতিকে তালৈকে ধৰক খুব ভাল জেগা এটুকুৰা যদি মোক সংস্থাপন কৰি মই ভাল পাম আৰু। ঠিক আছে দিয়ক।